ফাইনেলি আমি আহিছোঁ, ওলাই আহিছোঁ। ৰাতিপুৱা শুই উঠিয়ে পূৰা লাগি আহিছোঁ। মুঠতে আমি জিৰ' যামেই। আপোনালোকক কোৱাই হোৱা নাই ন, আমি আজি জিৰ' যাবলৈ ওলাই আহিছোঁ। এতিয়া আমি ইয়াত পাছ বনাবলৈ ৰখি আছোঁ। কিমিনৰ এইটো বৰ্ডাৰ ন? কিমিনৰ বৰ্ডাৰ। ৰ'বা অকণমান চেহেৰাটো চাই লওঁ। আৰু এখন অঁ চাবা আকৌ ইউটিউবত। এয়া হাজবেণ্ড, ভিনদ' আৰু এজন দাদা আহিছে, পাপু দা। তেওঁলোকে পূৰা পাছ বনোৱাৰ কাৰণে লাগি আছে জল্দি। আমাৰ আজি ছাডেন প্লেন হৈ গ'ল। 1 ঘণ্টা পাছ বনাবলৈ ৰোৱাৰ পিছত এয়া আমাৰ জিৰ' ফালে যাত্ৰা আৰম্ভ হৈ গ'ল। ৰাস্তাত ধুনীয়া ভিউ আৰু নোৰোৱাকৈ থাকিব পাৰি জানো? এয়া আমি ভিউ চাবলৈ ৰখিলোঁ। পাহাৰৰ মাজলৈ আহিলে মনটো বেলেগ এটাই ভাল লাগে জানেনে? আমাৰ ফটো মৰা ছেশ্যন ষ্টাৰ্ট। তাৰপিছত আমি পুনৰবাৰ এয়া ৰাস্তাৰ এনজয় লৈ গৈ আছোঁ। ৰাস্তাবোৰো যে ইমানেই ধুনীয়া নহয়, আমি পূৰা এনজয় কৰি গাড়ীত গৈ আছোঁ। এতিয়া নামিছোঁ ভাত খাবলৈ, কাৰণ পেটটোতো মেইন ন গাইজ। আমি ধুনীয়াকৈ ভেজ থালি লৈ ল'লোঁ। তাৰপিছত দেখিছেনে, এয়া আমি ভাত খাই থকা ওচৰৰ ভিউটো ইমানেই ধুনীয়া। এয়া তাৰপিছতে লগ পাই গ'লোঁ আমাৰ বাৰ লগৰ হিমাশ্ৰী বাক। তেহেঁতিও জিৰ' ফুৰিবলৈ আহিছিলে আৰু আমি ভাত খোৱা জেগাটোতে তেহেঁতিও ৰৈছিলে। তো হিমাশ্ৰী বাক আমি লগ পাই গ'লোঁ, কথা চথা পাতিলোঁ, ফটো ল'লোঁ। তাৰপিছত আমি এই হোটেলখন, যোনখন হোটেলত আমি খাবলৈ ৰখিছিলোঁ, তাৰ পাছফালৰ বেলকনিটোৰ পৰা ইয়াৰ যোনটো ভিউ হয়, নেপক' ডেমৰ ভিউটো তাৰ বহুত ধুনীয়াকৈ দেখা পায়। আপোনালোকক কোৱাই নাই নহয়, এই তলৰ ফালে এইখিনি গ্ৰীণ পানী আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব হা। এয়া যে দেখিছে অলপ গ্ৰীণ পানীখিনিত সেই সৰু দলংখন আছে যে, সেয়াই দলং নহয়, সেইটো এটা ডেম হয়, নেপক' ডেম। ইয়াৰ ধুনীয়া ভিউবিলাকৰ এনজয় লৈ আমি ইয়াৰ পৰা পুনৰবাৰ ওলাবলৈ ৰেডি হ'লোঁ। শুনাই থাকিবি নেকি এইটো? এতিয়া আমি খাই বৈ আজৰি আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰামছে খাই বৈ ল'লোঁ। এতিয়া ভিউ পইণ্টৰ পৰা মজাকৈ যাম এতিয়া জিৰ' ফালে, আৰু নৰখোঁ আৰু। পেটটো ভৰিল যেতিয়া, এতিয়া আৰু গৈ থকাৰহে কথা, আৰু নৰওঁ আৰু দেই গাইজ। ফাইনেলি আমি পাই গ'লোহি জিৰ' ভেলী। ৱেলকাম টু জিৰ' ভেলী। ফুল দেখি থাকিব নোৱাৰি, মই ফুলৰ মাজে দৌৰি ফুৰিছোঁ ৰাস্তাত ৰখাই, দেখিছে? আৰু ইমানেই ধুনীয়া হোমষ্টে এটাত আছোঁ ন আমি এতিয়া। এই মাত্ৰ আণ্টি বহুত কিউট। আৰু এজনী বা পলাইছে, বা লেতেৰি হৈ আছে বোলে। চুলি অৱস্থা নাই। ইমান ধুনীয়া ন ঘৰটো। এইটো হৈছে ডাইনিং ৰুম। ইয়াতে খোৱা চোৱা হয় আৰু কিটচেনটো বহুত ধুনীয়া ন। এইটো হৈছে কিটচেন। নোসোমাওঁ আৰু মই জোতা পিন্ধি আছোঁ, চ' মই নোসোমাওঁ। আমি জাষ্ট পাইছোঁহে, আণ্টিয়ে ঘৰটো ভিউ দেখুৱাইছে। তো ইমানেই ধুনীয়া ন, ইমান মৰম লগা কিটচেনটো। এইটো আপাতানিৰ সম্প্ৰদায়ৰ লোক হয় তেওঁলোক। ইমান ধুনীয়া কিটচেনটো নহয়, দেখিয়ে মৰম লাগি গৈছে। পূৰা জুই জ্বলি আছে আৰু আণ্টিয়ে পূৰা খানা বনাই আছে আমাৰ। ইয়াৰ পূৰা বইল চিকেন বনি আছে ন আণ্টি? ये सिर्फ बॉयल ही बनेगा, मतलब सब मिक्स सब्जी? नहीं मिक्स सब्जी नहीं, इसको सब्जी नहीं मिले ना, पत्ता गोभी सिर्फ मिला, पत्ता गोभी टेस्ट नहीं है तो ना। हाँ। इसको अच्छा यहाँ का आंटी वाइन ग्लास होगा? हाँ वाइन ग्लास? ग्लास होगा। नो वाइन ग्लास। ये चिकन बॉयल हो रहा है ना, बैम्बू सूट के साथ? हाँ हो गया।
ये डाइनिंग हॉल है ना गुड मर्निंग गाइज मैं এতিয়া শুই উঠি আহিছোঁ ইমানে ধুনীয়া লাগিছে নহয় ইয়াৰ যোনটো পৰিৱেশ বহুত মানে কুঁৱলী 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 চবফালে কুঁৱলী হৈ আছে আমাৰ তাততো এতিয়ালৈকে ঠাণ্ডা পৰাই নাই ন মানে পৰিছে অলপ অলপ ৰাতিৰ সময়খিনিত ঠাণ্ডা লাগে কিন্তু ইয়াত এতিয়া ইয়াতো বহুত ঠাণ্ডা কালি ৰাতি আমি বহুত এনজয় কৰিলোঁ সেইখিনি ভিডিঅ' ক্লিপ ল'বলৈ নহ'লে মানে আৰু আণ্টিয়ে ইয়াত বহুত ধুনীয়াকৈ বইল খোৱালে আমাক বইল তেল তেওঁলোকৰ ট্ৰেডিশ্যন আমি আণ্টিয়ে কি খাব সোধোতে মানে আমি ক'লোঁ যে আমি আপোনালোকৰ ট্ৰেডিশ্যনেই যি আছে ট্ৰেডিশ্যনেল মানে যেনেকৈ আপোনালোকে বনাই খায় ঘৰত নৰ্মেল সেনেকৈ আমি খাম তেনেকৈ বনাই দিলে আপোনালোকেও যদি জিৰ' কেতিয়াবা ভিজিট কৰে তেতিয়া আহিব পাৰে মই ভিলেজখনৰ নাম সুধি পেলাই আপোনালোকক ক'ম দেই ইয়াতে কিন্তু আণ্টি বহুত ধুনীয়া লাগিলে ইয়াতে তো চাওক ৰাতিপুৱা পৰিৱেশটো ইমানেই ধুনীয়া হৈ আছে আপোনালোকে দেখা নাই চাগে কিন্তু হিম পৰাটো এনেকৈ চকুৱেদি দেখি থাকিছোঁ মানে মিহি 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 মিহিকৈ পূৰা কুঁৱলী হৈ আছে চবফালে আৱাজ শুনিবলৈ পাইছে চাগে পূৰা জিলিয়ে মাতি থাকে আমাৰবিলাক জেগাত এতিয়া শুনিবলৈ নাইকিয়া হৈ গ'ল জিলি আৱাজ এইটো আণ্টিৰ ঘৰটো ইমান মৰম লগা পাইন গছৰ কাঠেদি বনোৱা এইটো বস্তু এই আহি আছে পাছফালে সেইটো দৌৰি দৌৰি আহি আছে আমি ওলাই আহিছোঁ অলপ ৰাতিপুৱা ইয়াৰ ভিউটো ইমানেই ধুনীয়া লাগিছে পূৰা জিলি আৱাজ অঁ গা পা ধুই মানে আজৰি হৈ গ'লোঁ বাকী ভিন্ন আৰু এজন দাদা আহিছিলে যে পাপুদা শুয়ে আছে সিহঁতি শুই থাকক আমি ধুনীয়াকৈ গা পা ধুই আজৰি হৈ ওলাই আহিছোঁ ইও আমাকে দেখি পাছে পাছে আহিছে গাঁওবুঢ়া আহি আছে এই চাওক পাইন গছ চবফালে আমাৰ গাঁওবুঢ়া এইটো জেতুকা গছ নে কি জানো আমি আহিছোঁ কিন্তু চবফালে এইবিলাক এনেকুৱা এনেকুৱা লাইন গছ কিবা জেতুকা গছৰ নিচিনা সেয়া পূৰা ফগ ফগ হৈ আছে ন এইফালে জিৰ' ফেষ্টিভেল যায় এইফালে আছিলে সেইখন গেট ইয়াতে সেই তাতে ফিল্ডতে পূৰা জিৰ' ফেষ্টিভেল হয় ফেষ্টিভেল টাইমত অহা নহ'ল নেক্সট বাৰ আহিলে দেখাম ফেষ্টিভেল এইবিলাক চবতে তেতিয়া ষ্টল লাগি থাকে এইবিলাক ফুল ফুল হৈ থাকে ন অলপ আগলৈ আছে নেকি ফুল জেগাটো ন আগলৈ হ'ব এই আগলৈ ফুল নাই নেকি ক'ত ইয়াত কেম্প হৈছিলে আমাক নানিলা এইবাৰ আমাক লৈ আহিবা আৰু ভিনিয়েক খুৰখালিয়ে আহিলে অঁ তাকো ৰাতি 2টা বজাত তাকো ৰাতি 2টা বজাত আহিছে ভিনিয়েক খুলখালিয়ে আমি গমেই নাপাওঁ পূৰা আহি গ'ল ইয়াত ফেষ্টিভেল চাবলৈ তুমিও ঘৰত আছিলা অঁ মা ঘৰত আছিলোঁ তুমিও মাৰ ঘৰত আছিলা তেতিয়া ফেষ্টিভেলৰ টাইমত তই ঘৰলৈ গৈছিলোঁ ৰাতি আহি ইয়াত ফেষ্টিভেল চাই আছে পাহাৰৰ ঠাণ্ডা আৰু ৰাস্তাৰ এইবোৰ ফুল আচলতে পাহাৰ ভাল পোৱা মানুহে ইয়াৰ মাদকতা বুজি পাব আমি প্ৰায় দুইজনী ফুল চুল হৈয়ে পৰিছে ফুল চুল লগাই একদম ইমান ধুনীয়া ফুল ফুলি আছে ন সেইখিনিত ন বা আৰু এইটো এইফালে চা পূৰা পাইন গছ আৰু পূৰা জিলি মাত শুনিছে চাগে ইমান ভাল লাগে ন এইবিলাক ঠাণ্ডা ঠাণ্ডা পানী দি গা ধুই আহিছোঁ ভালো লাগিছে বহুত ভাল লাগিছে ফ্ৰেছ পূৰা পানীটো ইমান ধুনীয়া ফ্ৰেছ ন আচল কথাটো হ'ল পাহাৰ ভাল নোপোৱা মানুহে ইয়াত একোৱে ভাল নাপায় কিন্তু পাহাৰ ভাল পোৱা মানুহৰ কাৰণে ইয়াৰ সমান পিচফুল জেগা নাই ইয়াত আহি আমি বহুত এনজয় কৰিছোঁ आंटी बाय बाय फिर से आएंगे होगा क्या बोला हाँ এইটো আণ্টিয়ে নিজে বনাইছে লোকেল पूरा प्लामर हेरी है प्लाम का क्या है ये वाइन है ना हाँ प्लामर वाइन आंटीয়ে নিজৰ ঘৰৰ প্লামেদি বনাইছে এইটো লৈ লৈছোঁ বাই আণ্টি बाय পূৰা বেগ চেগ পেকিং কৰি ৰেডি
এয়া মাত্ৰ ফুৰাৰ কথা, আমি আহি পাই গ'লোঁ চি লেক। কি লাগে তো চিকেন লেগ ন তোমাক নুঠা চিকেন লেগ নে চি লেগ বহুত ধুনীয়া জেগাটো। বটিং চটিং কৰিম চাগে, এতিয়ালৈকে ফিক্স হোৱা নাই বাৰু। অঁ মই ভাগৰ লাগি গৈছে, মোৰ নামি নামি ভাগৰ লাগি গৈছে। গছখিনি তাত যাম হয়নে, গছখিনি তাত গৈ আছোঁ চব, তাত বেছি ধুনীয়া। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি। সেই তাৰপৰা আহিছোঁহি, ঘৰটো দেখিছে ৰঙা ঘৰটো, সেই তাৰপৰা আহি এতিয়া ইয়াত পাইছোঁহি। ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি। ফুলৰ কাৰণে মৰি আছোঁ আমি ইয়াত, ফুলেই ফুল। অ' মই এইফালে কৈ দি যাব লৈছোঁ, দেখিছে মই ভিডিঅ' বনাই সেইফালে গুচি যাব লৈছোঁ, আৰু বাৰ বেয়া হাঁহি এইফালে আহি আছে। এয়া আমাৰ ফটো দুখনমানো চাই লওক দেই, ধুনীয়াকৈ ফটো মাৰিছোঁ ন। আমি সকলোৱে একেলগে খুব ফটো মাৰিলোঁ, এয়া আমাৰ গ্ৰুপটো। তাৰপিছত ৰ'লোঁ KFCত খাবলৈ। KFCখন দেখিলেতো ৰ'বই নোৱাৰি ন। ইয়াত ৰখিছে কিবা কিবি ল'বলৈ, আৰু আমি এতিয়া ঘৰ চিধা। ঘূৰিলোঁ ফুৰিলোঁ, খালোঁ বলোঁ, বিৰাট এনজয় কৰিলোঁ। ছাডেন প্লেন যদিও আমি বহুত এনজয় কৰিলোঁ। এতিয়া আৰু ৰোৱাত নাই, বিৰাট ভাগৰ লাগিছে, ঘৰৰ ফালে যাত্ৰা আৰম্ভ কৰি দিলোঁ। এয়া পাওঁতে ৰাতিয়ে হৈ গ'ল, আৰু ভিডিঅ' বনোৱাৰ ধৈৰ্য নাই। অ'কে বাই।